নমস্কাৰ, মই পুলকেশ মজুমদাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি এই বেল বাটনটো অৰ্থাৎ টিলিঙাৰ ছবিটো এবাৰ পিটিকি দিয়ে আৰু ভিডিঅ'টো শেষলৈকে চাই যাতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে তাৰ বাবে সকলোকে অনুৰোধ জনাই মই মূল ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইংৰাজী বিষয়ৰ কেইবাটাও ভিডিঅ' ইতিমধ্যে চালা। আজি তোমালোকক মই এটা ধুনীয়া কাহিনী ক'ম আৰু সেই কাহিনীটো শুনি তোমালোকে বৰ ভাল পাবা আৰু শেষত কাহিনীটোৰ পৰা আমি আটায়ে এটা অতি মূল্যৱান নীতি শিক্ষাও লাভ কৰিম। কাহিনীটো হৈছে এজন ভাস্কৰ আৰু দুডোখৰ শিলৰ বিষয়ে। তোমালোকৰ মাজত বহুকেইজন ভাস্কৰ আছা, নহয় জানো? মানে তোমালোকৰ বহুতৰে নাম ভাস্কৰ, হয়নে? এতিয়া কোৱাচোন, ভাস্কৰ মানেনো কি? কি ক'লা? সূৰ্য। বঢ়িয়া। আমি সকলোৱে জানো যে ভাস্কৰ মানে বেলি বা সূৰ্য। কিন্তু আজিৰ কাহিনীটো বেলি বা সূৰ্যৰ বিষয়ে নহয়, আন এবিধ ভাস্কৰৰ বিষয়েহে। গতিকে আহাচোন আগতে আমি সেই আনবিধ ভাস্কৰনো কি সেইটো জানি লওঁ। ভাস্কৰ শব্দটোৰ আন এটা অৰ্থ হৈছে শিলাকৃতি বা ভাস্কৰ্য শিল্পী। যিসকল শিল্পীয়ে শিল, কাঠ, বিভিন্ন ধাতু আদি কাটি কুটি সেইবোৰেৰে সুন্দৰ সুন্দৰ মূৰ্তি আৰু অন্যান্য ধুনীয়া ধুনীয়া আকৃতিৰ ভাস্কৰ্য সৃষ্টি কৰে, তেওঁলোককো ভাস্কৰ বুলি কোৱা হয়। আৰু আজিৰ কাহিনীটোত মই তোমালোকক তেনেকুৱা এজন ভাস্কৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আটায়ে মন দি শুনিবা দেই, বৰ ভাল লাগিব। বহু দিনৰ আগৰ কথা। তেতিয়াৰ দিনত শিল, কাঠ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি সকলোৱে কথা ক'ব পাৰিছিল আৰু সিহঁতৰ ভাষা মানুহেও ধুনীয়াকৈ বুজি পাইছিল। এদিনাখন দেশৰ ৰজাই মনতে থিৰাং কৰিলে যে তেওঁ নিজৰ ৰাজধানীত এটা ধুনীয়া ডাঙৰ গণেশ মন্দিৰ নিৰ্মাণ কৰিব। লগে লগে ৰজাই 6 মাহৰ ভিতৰত মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীক আদেশ দিলে। তেতিয়া মন্ত্ৰীয়ে কি কৰিলে? তেওঁ দেশৰ আটাইতকৈ ভাল ভাল মিস্ত্ৰীসকলক মতাই আনি মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ আদেশ দিলে। তাৰপিছত তেওঁ দেশৰ আটাইতকৈ নাম জ্বলা বিখ্যাত ভাস্কৰজনৰ ওচৰলৈ গ'ল আৰু তেওঁক ক'লে, আমাৰ ৰজাই এটা ডাঙৰ গণেশ মন্দিৰ নিৰ্মাণ কৰিবলৈ ওলাইছে আৰু সেই মন্দিৰত প্ৰতিষ্ঠা কৰিবৰ বাবে আপুনি শিলেৰে এটা ধুনীয়া ডাঙৰ গণেশ দেৱতাৰ মূৰ্তি সাজি দিব লাগে। কিন্তু মনত ৰাখিব, মূৰ্তিটো আজিৰ পৰা ঠিক 6 মাহৰ পিছত আমি নিবলৈ আহিম। তেতিয়া ভাস্কৰজনে ক'লে, ঠিক আছে মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ আজ্ঞামতেই কাম হ'ব। পিছে মূৰ্তিটোৰ বাবে মোক মূল্য হিচাপে 1 লাখ টকা ৰজাই দিব লাগিব। মন্ত্ৰীয়ে লগে লগে মান্তি হ'ল আৰু এডভান্স অৰ্থাৎ আগধন হিচাপে 10,000 টকা ভাস্কৰজনৰ হাতত দি তেওঁক মূৰ্তি সজা কাম আৰম্ভ কৰিবলৈ কৈ লগে লগে ঘৰলৈ গুচি আহিল। পিছদিনাখনে ভাস্কৰজন গ'ল পাহাৰৰ কাষলৈ মূৰ্তি সাজিবৰ বাবে শিল বিচাৰি। বহু সময় বিচাৰি বিচাৰি অৱশেষত তেওঁ এই যে দেখিছা ছবিত তেনেকুৱা 3ডোখৰ শিল বিচাৰি পালে আৰু তাৰেই ডাঙৰ 2ডোখৰ তেওঁ মূৰ্তি সাজিবৰ বাবে লৈ ঘৰলৈ গুচি আহিল। ঘৰত সেইদিনাখনৰ দিনটো জিৰণি লৈ পিছদিনাখনেই তেওঁ নিজৰ হাতুৰি, বটালি আদি সঁজুলিবোৰ উলিয়াই ল'লে আৰু পাহাৰৰ কাষৰ পৰা অনা শিল 2ডোখৰৰেই এডোখৰ লৈ মূৰ্তি সজা কামত লাগি গ'ল। পিছে তেতিয়াই এটা ঘটনা ঘটিলে। ভাস্কৰজনে হাতুৰি বটালিৰে শিল 2ডোখৰত দুবাৰমান আঘাত কৰিছিলহে, মাত্ৰ শিলডোখৰে কান্দিবলৈ আৰম্ভ কৰিলে। ভাস্কৰে শিলডোখৰক সুধিলে, কি হ'ল, কেলে কান্দিছ? এতিয়া শিলডোখৰে উত্তৰ দিলে,
মোক হাতুৰী বটালিৰে ইমান জোৰে জোৰে আঘাত কৰিছা, মই দুখ নাপাওঁ নেকি? মই সেইবাবে কান্দিছোঁ। তেতিয়া ভাস্কৰে ক'লে, অলপমান সহ্য কৰচোন, দুদিনমান যদি সহ্য কৰ, তেতিয়া তই কেইদিনমানৰ পিছতেই ধুনীয়া এটা গণেশ দেৱতাৰ মূৰ্তি হৈ যাবি। তেতিয়া আৰু তই দুখ নেপাৱ। শিলডোখৰে কিন্তু কান্দিয়েই থাকিল, ক'লে, মই নোৱাৰোঁ, মোক আৰু নামাৰিবা, মই নোৱাৰোঁ। ভাস্কৰজনে তেতিয়া শিলডোখৰ আঁতৰাই কাষত থৈ দিলে আৰু আনডোখৰ শিল আনি মূৰ্তি সজা কামত লাগিল। এইডোখৰ শিলে কোনো কন্দা কটা নকৰা দেখি ভাস্কৰজনে সুধিলে, তই দুখ পোৱা নাই? তোক ইমান জোৰে জোৰে মই আঘাত কৰি আছোঁ, তই এবাৰো যে কন্দা নাই, আপত্তি কৰা নাই, কিয়? দুখ পাইছোঁ, পালেও মই সহ্য কৰিছোঁ আৰু সহ্য কৰিম। কিয়নো আপুনি মোৰ লগৰ শিলডোখৰক কোৱা শুনিছিলোঁ নহয়, যে কেইদিনমান যদি দুখ কষ্ট সহ্য কৰোঁ, তেতিয়াহ'লে গণেশ দেৱতাৰ মূৰ্তি হ'ব পাৰিম। গতিকে মই আপুনি যিমান দুখ কষ্ট দিলেও সহ্য কৰিমেই, যাতে মই গণেশ দেৱতাৰ মূৰ্তি হ'ব পাৰোঁ। ভাস্কৰজনে তেওঁৰ কাম চলাই থাকিল আৰু 6 মাহ পূৰ হ'বলৈ এদিন বাকী থাকোঁতেই তেওঁৰ মূৰ্তি সজা কাম সম্পূৰ্ণ হৈ গ'ল। ভাস্কৰৰ হাতুৰী বটালিৰ আঘাতত সেই পাহাৰৰ কাষত পৰি থকা শিলডোখৰে এই ধুনীয়া গণেশ দেৱতাৰ মূৰ্তিটোত পৰিণত হ'ল। ঠিক 6 মাহ পূৰ হ'বৰ দিনাখনেই মন্ত্ৰীয়ে লগত চিপাহী চন্তৰী লৈ মূৰ্তি আনিবৰ বাবে ভাস্কৰৰ ঘৰত হাজিৰ হ'ল আৰু সকলোৱে সেই সুন্দৰ গণেশৰ মূৰ্তিটো দেখি অতি আনন্দিত হ'ল আৰু লগে লগে ভাস্কৰক দিবলৈ বাকী থকা সেই 90,000 টকা দি মূৰ্তিটো নিবলৈ ওলাল। ঠিক মূৰ্তিটো নিবলৈ ওলাওঁতেই মন্ত্ৰীৰ লগত অহা এজন ৰাজকৰ্মচাৰীৰ চকু গ'ল সেই শিলডোখৰলৈ, যিডোখৰ শিল এই গণেশৰ মূৰ্তিৰ ওচৰতে পৰি আছিলে, এই প্ৰথমে যে যিডোখৰ শিলত মূৰ্তি বনাব বিচাৰিছিল। তেতিয়া সেই কৰ্মচাৰীজনে ভাস্কৰজনক সুধিলে, ডাঙৰীয়া, এই শিলচটাও আমি নিব পাৰিমনে? তেতিয়া ভাস্কৰে ক'লে, মন্ত্ৰী ডাঙৰীয়াইতো মোক কেৱল মূৰ্তিৰ কথাহে কৈছিল, লগত আৰু বেলেগ শিলৰ কথাটো কোৱা নাছিলে। বাৰু তথাপিও যদি আপোনালোকক লাগে এইডোখৰ নিব পাৰিব, কিন্তু কওকচোন বাৰু সেই শিলডোখৰেৰে আপোনালোকে কি কৰিব? তেতিয়া কৰ্মচাৰীজনে ক'লে যে মন্দিৰত এই দেৱতাৰ মূৰ্তিৰ সন্মুখত এডোখৰ শিল থ'ব লাগিব, যাতে ভক্তসকলে তাত নাৰিকল ভাঙি এই দেৱতাক উচৰ্গা কৰিব পাৰে, আৰু সেইবাবে এই শিলচটা আমি নিব বিচাৰিছোঁ। এই শিলচটা সেই কামৰ বাবে বৰ উপযুক্ত হ'ব। তেতিয়া ভাস্কৰে ক'লে, ঠিক আছে, লৈ যাওক বাৰু সেই শিলচটা, কাৰণ এই শিলচটা মোৰ কোনো কামত নাহে আৰু তাৰ বাবে মোক আপোনালোকে কোনো মূল্যও দিব নালাগে। তেতিয়া মন্ত্ৰীৰ লগত অহা ৰজাৰ মানুহবোৰে মূৰ্তিটো আৰু শিলচটা লৈ গ'ল। ইতিমধ্যে নিৰ্মাণ হোৱা মন্দিৰত প্ৰতিষ্ঠা কৰিলে আৰু সিদিনাৰ পৰা মন্দিৰত সদায় পূজা অৰ্চনা চলি থাকিল। হাজাৰ হাজাৰ ভক্তই সেই মন্দিৰ দৰ্শন কৰিবলৈ আহে, গণেশ দেৱতাক পূজা কৰে আৰু দেৱতাৰ সন্মুখত থকা শিলচটাত নাৰিকল ভাঙি দেৱতাক উচৰ্গা কৰে। এনেদৰে কিছুদিন যোৱাৰ পিছত এদিনাখন ৰাতি নাৰিকল ভঙা শিলচটাই গণেশ দেৱতাৰ মূৰ্তি হোৱা শিলচটাক সুধিলে, ঐ, আমি দুয়ো যজা ভাই ককাই আছিলোঁ। একেটা ডাঙৰ শিলৰ পৰাই আমাৰ দুয়োৰে উৎপত্তি হৈছিল। দুয়ো একেলগে ডাঙৰ দীঘল হৈছিলোঁ। অথচ আজি তোক সদায় পুৰোহিতে গাখীৰেৰে গা ধুৱাই দিয়ে, হাজাৰ হাজাৰ ভক্তই তোক ধূপ ধূনা ফুল মিঠাই মাহ প্ৰসাদ আদি দি পূজা অৰ্চনা কৰে, ইমান শ্ৰদ্ধা ভক্তি কৰে। ইফালে মোৰ মূৰত সকলোৱে নাৰিকলেৰে খুন্দিয়াই থাকে, মই ইমান দুখ পাওঁ। কিয় বাৰু এই পাৰ্থক্য, কচোন তই? তেতিয়া গণেশ দেৱতাৰ মূৰ্তিয়ে ক'লে যে চা, আমি দুয়ো ভাস্কৰৰ ঘৰলৈতো একেলগে আহিছিলোঁ। ভাস্কৰে প্ৰথমে তোকেই মূৰ্তি সাজিবলৈ হাতত তুলি লৈছিলে, কিন্তু তেওঁৰ হাতুৰী বটালিৰ কোব তই সহ্য কৰিব নোৱাৰিলি, তই একেবাৰে কান্দি কাটি অস্থিৰ হৈ গ'লি আৰু সেইবাবে তেওঁ তোক আঁতৰাই থ'লে। তেতিয়া তই আৰাম কৰিলি,
আৰু সেইবাবেতো এতিয়া কষ্ট খাবলগীয়া হৈছে। কিন্তু মই এই 6 মাহ হাতুৰি বটালিৰ কোব আঘাত সহ্য কৰিলোঁ আৰু সেইবাবে এতিয়া মই আৰাম কৰিব পাৰিছোঁ। মই সকলোৰে মৰম পাইছোঁ, শ্ৰদ্ধা ভক্তি পাইছোঁ। গতিকে আমি আগছোৱাত যিমানেই কষ্ট কৰিম, পিছৰ ছোৱাত সিমানেই আমি সুখ পাওঁ। আৰু জীৱনৰ আগছোৱাত যদি আমি আৰাম কৰোঁ, তেতিয়াহ'লে জীৱনৰ বাকী ছোৱা আমি কষ্ট খাবই লাগিব, নহয় জানো? গতিকে কাহিনীটোৰ পৰা আমি কি শিকিলোঁ? যে দুখ কৰিলেহে মুখ ভৰে। অৰ্থাৎ তোমালোকে ছাত্ৰ জীৱনত যিমান কষ্ট কৰিবা, সিমানেই ডাঙৰ হ'লে পিছৰ গোটেই জীৱনটো তোমালোকে আৰাম কৰিব পাৰিবা, আনৰ পৰা মৰম চেনেহ শ্ৰদ্ধা ভক্তি এইবিলাক পাবা। আৰু যদি ছাত্ৰ জীৱনটোত তোমালোকে আৰাম কৰা, কমকৈ কষ্ট কৰা, তেতিয়াহ'লে পিছৰ গোটেই জীৱনটো তোমালোকে দুখ কষ্ট এইবিলাকেই পাই থাকিব লাগিব। গতিকে তোমালোকে ছাত্ৰ জীৱনত যিমান পাৰি কষ্ট কৰি পঢ়া শুনা কৰি জ্ঞান অৰ্জন কৰিবা, সকলোৰে তেতিয়া মংগল হ'ব। তো এই ভিডিঅ'টো ইমানতে অন্ত পৰিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু অতি সোনকালে আন এটি ভিডিঅ'ৰে সৈতে সকলোৰে সন্মুখত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতি দি মই বিদায় মাগিছোঁ। নমস্কাৰ, ধন্যবাদ।